কোভিডক লৈ আতংকিত নহ'ব আৰু কোভিডৰ কাৰণে আতংকিত নকৰিব। সংবাদ মাধ্যমকো আমি এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যোৱা সময়ত মোৰ দুবাৰকৈ চৰকাৰী চিকিৎসালয়ত মানে পৰীক্ষা কৰোঁতে দুবাৰকৈ কোভিড হৈছে। চৰকাৰী মানুহে আহি ইয়াতে ন'টিচ লগাই ঘৰত থৈ গৈছে, কোৱাৰেণ্টাইন হৈ আছিলোঁ, এটাও টেবলেট নাখাৱাকৈ মই ডায়েবেটিক পেচেণ্ট, কোভিডৰ পৰা মই মুক্তি পালোঁ। কোভিডত যিটো আতংকিত কৰা হ'ল, যে একেবাৰে টিভিত চিনেমাৰ নিচিনাকৈ দেখুৱাই যিটো আতংকিত কৰা হ'ল, তাতে বহুত মানুহে হাৰ্ট ফেইল কৰিছে। পুনৰ আৰু এইটো নকৰিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে চৰকাৰে ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো যাত্ৰাটোক একেবাৰে মষিমূৰ কৰি পেলাবৰ কাৰণে এইটো এটা মানে ৰাহুল গান্ধী ডাঙৰীয়াক মানে এইটো কৰিবলৈ বাধ্য কৰাইছে। কিন্তু গুজৰাটৰ ইলেকশ্যনত আজি কেইদিনমানৰ আগত তেওঁলোকে কিন্তু পূৰা যিমান জুম বান্ধিব লাগে, যিমান য'ত কৰিব লাগে প্ৰধানমন্ত্ৰীয়ে, তেওঁলোকে কিন্তু কেতিয়াও কোভিডৰ প্ৰট'কল তেওঁলোকৰ কামখিনি হৈ গ'লে কংগ্ৰেছৰ যিবিলাক মানে প্ৰগ্ৰেম হয় তাত কোভিড প্ৰট'কলটো লগাই দিয়ে। চিন্তা কৰিব নালাগে। ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো যাত্ৰাই গোটেই ভাৰতবৰ্ষতে এটা খুব মানে আদৰ পাইছে। গতিকে ভাৰত জোড়ো যাত্ৰা, ৰাহুল গান্ধী ডাঙৰীয়াৰ ভাৰত জোড়ো যাত্ৰাটো কোভিডৰ কথা কৈ পেলাই বন্ধ কৰিব নালাগে। ৰাহুল গান্ধী ডাঙৰীয়া এনে এজন দূৰদৰ্শী নেতা, দৰকাৰ হ'লে তেওঁ নিজেই ভাৰতৰ স্বাৰ্থত, ভাৰতৰ জনতাৰ স্বাৰ্থত বন্ধ কৰিব। কিন্তু এটা কথা চৰকাৰক পুনৰ অনুৰোধ কৰিব বিচাৰিছোঁ, সংবাদ মাধ্যমকো অনুৰোধ কৰিব বিচাৰিছোঁ যে কোভিড পেনিক নকৰিব। যোৱা সময়খিনিত আমি কোভিডৰ কাৰণে আৰ্থিকভাৱে যিটো দৈন্যতাত ভুগিছোঁ, আজিও আমি যিটো আৰ্থিক ডিপ্ৰেশ্যনত, হতাশাত মানুহবিলাক ভুগি আছে, MSME খতম হৈ গৈছে। যিমান সৰু পদপথৰ বা বিভিন্ন ব্যৱসায় আছে, সকলোৱে আজিলৈকে বহুতে স্কুল এৰি দিবলগীয়া হ'ল, বহু ল'ৰা ছোৱালীয়ে কলেজ এৰি দিবলগীয়া হ'ল, ল'ৰা ছোৱালী স্কুলৰ ফিজ দিব নোৱাৰা হ'ল। আকৌ যাতে এই কোভিডৰ আতংক দি, কোভিডৰ SOPত লগাই পেলাই আমাক আকৌ আৰ্থিক দৈন্যতালৈ লৈ নাযাব। আমি কেনেবাকৈ যোৱা কোভিডৰ এই যিটো লকডাউনৰ পিছৰ যিটো ব্যৱস্থা, কেনেবাকৈ মূৰ দাঙি উঠিছোঁ, আকৌ আপোনাক ধ্বংস নকৰিব। আমিতো আদানী আম্বানী নহয়। আমি যেতিয়া কোৱাৰেণ্টাইন হৈ সোমাই আছিলোঁ, গোটেই ৰাজহুৱা সম্পদবিলাক আদানী আম্বানীয়ে লৈ গুচি গ'ল। আমি ভিতৰতে সোমাই থাকিলোঁ। সেইখিনি সময়ত PPE কিটক লৈ পেলাই কেলেংকাৰী হ'ল, আপোনাৰ চেনিটাইজাৰ লৈ কেলেংকাৰী হ'ল, মাস্কক লৈ কেলেংকাৰী হ'ল, বহু ঘটনা সেইখিনি সময়ত হ'ল। কিন্তু আমিতো কেলেংকাৰী কৰা নাই। আমি আমাৰ যিবিলাক ব্যৱসায় চলাই আছোঁ কৰি থাকিবলৈ দিয়ক। কোভিডক লৈ আতংকিত নকৰিব। সাধাৰণ এটা জ্বৰ, যেনেকৈ ঘৰত এটা জ্বৰ হ'লে, এজন মানুহৰ হ'লে 4জন মানুহৰে জ্বৰ হয়, ঘৰৰ সকলো ফেমিলি মেম্বাৰৰ জ্বৰ হয়, হাত মুখ ধুই থাকিব, ভালকৈ থাকিব। কিন্তু কোভিডত পেনিক কৰি আমি কোভিডৰ লগত সহবাস কৰাৰ আমাৰ এটা প্ৰেক্টিছ ইণ্ডিয়ান মানুহসকলৰ হৈছে। চাইনাত কি হৈছে বাদ দিয়ক। আমাৰ এতিয়া বৰ্তমানে GDPৰ অৱস্থা কিটো হৈছে, মানুহে খাবলৈ নাপায়, ছুইচাইড কৰিছে। ভাৰতবৰ্ষত প্ৰত্যেক দিনাই 175জন মানুহ আৰ্থিক দৈন্যতাত ছুইচাইড কৰিছে। গতিকে মৰিবলৈ নেখাই মৰাতকৈ, দৰিদ্ৰতাৰ কাৰণে হতাশাত ভুগি মৰাতকৈ কোভিডতে মৰিম দিয়ক। কোভিড এনেকুৱা নহয় যে কোভিডত এতিয়া ৰেজিষ্টেঞ্চ, তেওঁলোকে দেখোন কৈছে ইমানবিলাক ষ্ট্ৰং মেডিচিন ভেকচিনেশ্যন দিছে, কৈছে কোভিডক লৈ আতংকিত নকৰিব, আতংকিত নহ'ব। আমাৰ ভাৰত জোড়ো যাত্ৰা প্ৰয়োজন হ'লে ৰাহুল গান্ধী ডাঙৰীয়া দূৰদৰ্শী নেতা বন্ধ কৰিব, কিন্তু সেইটো মষিমূৰ কৰিবৰ কাৰণে, পেনিক কৰি নুতুলিবৰ কাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ। কাৰণ চৰকাৰে খুব ধুনীয়াকৈ SOP দিয়ে, কিন্তু চৰকাৰৰ কৰ কাটলৰ পইচাবিলাক আমাৰ সাধাৰণ মানুহৰ পৰাই গৈ থাকে। সাধাৰণ মানুহৰ আৰু যাতে গল চেপি নধৰে, আৰ্থিক দৈন্যতাত যাতে মানুহক হতাশাত ভুগি আত্মহত্যা কৰাৰ পথলৈ লৈ নাযায়, তাৰ কাৰণে কোভিডক লৈ আতংকিত নকৰিবৰ কাৰণে সংবাদ মাধ্যম আৰু চৰকাৰক টানি অনুৰোধ জনালোঁ। ধন্যবাদ।